फ्रेंड्स गुड मॉर्निंग। फिर से आप लोगों को मेरे चैनल राजू भाई ब्लॉग में स्वागत करता हूँ। तो फ्रेंड्स चाय थाকক आज मैं आपनालोকক एटा बहुत डाঙर बस्तु देखुवाबोलै गई आছো। फ्रेंड्स आपनालोके देरी नकरि मोर भिडिओটো मोर चेनेलটো जल्दी जल्दी सबस्क्राइब কৰি ৰাখক আৰু ভিডিওটো চাই থাকক। फ्रेंड्स চাই থাকক। তো মই মানে আজি आपनालोকক এটা নতুন বস্তু দেখুৱাব গৈ আছো। আমাৰ ঘৰৰ মানে নিউ মেম্বাৰ আহি গৈছে। फ्रेंड्स চাই থাকক আৰু মানে চোৱাৰ লগে লগে মানে চক খাই নাযাব, আপোনালোকে ভয় নাখাব। ফ্ৰেণ্ডছ চাই থাকক। ফ্ৰেণ্ডছ চাই থাকক, এইখনেই আমাৰ ঘৰৰ মানে নতুন মেম্বাৰ। চাই থাকক ফ্ৰেণ্ডছ, কি কি গাই হ'ব মানে আপোনালোকে কমেণ্ট কৰি জনাওক। মই মানে নেদেখুৱাওঁ এতিয়া ইমান সোনকালে। ফ্ৰেণ্ডছ কমেণ্ট কৰক আৰু চাই থাকক। মই মানে দেখুৱাম আৰু অলপ পাছত। চাই থাকক ফ্ৰেণ্ডছ জল্দি জল্দি। আৰু যদি চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিয়ক ফ্ৰেণ্ডছ, জল্দি জল্দি কৰক। ফ্ৰেণ্ডছ চাই থাকক, 1 2 3 अभी मैं इसको हटाएगा और आप लोग देखने को मिलेगा। फ्रेंड्स এতিয়া মই এখন অতৰাই দিম আৰু আপোনালোকে দেখিব পাব মানে কি হয় কি নহয় আপোনালোকে সব চাই থাকক। আৰু যদিহে ভিডিওটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ চাই থাকক, এইখনেই হ'ল আমাৰ ঘৰৰ নতুন মেম্বাৰ। ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে চাই থাকক। এইখনে আমাৰ ঘৰৰ মানে নতুন মেম্বাৰ আৰু মানে গাড়ীখনৰ লগত মোক কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ চাই থাকক। এবাৰ সাজিছেনে নাই কমেণ্ট কৰি জনাব হে। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এইখনকে লৈ মানে আপোনালোকক ভাল ভাল নতুন নতুন ধামাকা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম ফ্ৰেণ্ডছ। আৰু সেই ভিডিঅ'বোৰ চাবলৈ আৰু আপোনালোকে ধামাকা এনজয় কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ফ্ৰেণ্ডছ দেখুৱালো আৰু আপোনালোকক। আৰু বৰ্তমান মানে নম্বৰ প্লেট আহিব বাকী আছে, কৈছে যে আৰু 4-5 দিনমান লাগিব নম্বৰ প্লেট। মানে নাম্বাৰটো আহি গ'ল, ইয়াৰ মানে প্লেটকেইখন অহা নাই যে সেইটো কাৰণে মানে কেইদিনমান দেৰি লাগিব কৈছে। ফ্ৰেণ্ডছ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এতিয়া মানে অলপ পাছতে ভাত খাবলৈ সময় হ'ব যে এতিয়ালৈ ইমানটা সামৰিছোঁ হা, বাই বাই।